জয় হিন্দু হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল শংকুৰাজ ডবল ফ'ৰ। আজি আপোনালোকক মই জনাম এটা নিউ ইউটিউবাৰে এজন নিউ ইউটিউবাৰে কেনেধৰণে ভিডিঅ' শ্বুট কৰিব লাগে। প্ৰথম কথা হ'ল আপোনালোকে কেমেৰা সন্মুখত কথা ক'বলৈ নাৰ্ভাছ ফিল কৰিব, কাৰণ কথা সকলোৱে আমি দৈনন্দিন জীৱনত সকলোৱে কথা পাতোঁ, ইজনে সিজনৰ লগত কথা পাতোঁ, কিন্তু কথা পাতোঁতে আমি কেনেধৰণে কথা পাতিব লাগে বা বহুতৰ আগত ক'ব লগা হ'লে আমি কথা ক'বলৈ নোৱাৰোঁ, নাৰ্ভাছ ফিল কৰোঁ। তাৰ বাবে আপোনালোকক লাগিব কি ট্ৰেইনিং, প্ৰশিক্ষণ আপুনি ক'ত ল'ব, কাৰ আগত আপুনি কথা ক'বলৈ প্ৰশিক্ষণটো ল'ব। আপুনিতো যদি কোনোবা এজনে আপোনাক কেমেৰা ধৰি ছাপোৰ্ট কৰে তেতিয়া বেক কেমেৰা কৰিব পাৰিব। যদি আপোনালোকে নিজে কৰিব লগা হয় ফ্ৰণ্ট কেমেৰা আপুনি অন কৰি পেলাই ফোন টাইপত বা কিবাহত ৰাখি পেলাই আপুনি কৰিব লাগিব। তাৰ বাবে আপোনাৰ প্ৰশিক্ষণৰ বিশেষ প্ৰয়োজন। আপুনি কথাখিনি কেনেকৈ ক'ব, নহ'লে আপোনাৰ কথা লাগি ধৰিব। তাৰ বাবে আপুনি স্ক্ৰিপ্ট এটা লিখি ল'ব লাগিব। স্ক্ৰিপ্টটো লিখি লওঁতে মাজতে আপুনি পাহৰিলে আকৌ চাব লাগিব, সেইখিনি আপুনি এডিট কৰি মিলাব পাৰিব। কাৰণ আপোনালোকে যেতিয়া ইউটিউব চেনেল ক্ৰিয়েট কৰিছে, আপোনালোকে ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ লগে লগে এডিটিংটো আপোনালোকৰ মাষ্ট বি আহেই। গতিকে আপুনি ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিছে, একদম মেইন পইণ্টটো হৈছে আপোনালোকে ভিডিঅ'টো শ্বুট কৰোঁতে ফ্ৰণ্ট কেমেৰা আপোনাৰ দৃষ্টি সদায় কেমেৰা লেন্সত থাকিব লাগিব। এতিয়া মই কেমেৰা লেন্সত থাকি কৰি আছোঁ আৰু আপোনালোকক মই দেখাই দিওঁ সদ্যহতে নতুন ইউটিউবাৰৰ হোৱা ভুলটো। চাওক, এই ক্লিপটো চাব আপোনালোকে। এই ক্লিপত মোৰ ভিডিঅ'টো আপোনালোকে দেখিব। মই যিসকল ভিউৱাৰ্ছসকলক মই কথাখিনি কৈ থকা নাই, মই কাৰোবালৈ চাই থকা নিচিনা লাগিছে, কাৰণ মই দৃষ্টি দি আছোঁ, মই নজৰ দি আছোঁ এতিয়া বৰ্তমান ডিছপ্লেত, মই মোৰ নিজক চাই কৰি আছোঁ। গতিকে এই ভিডিঅ'টো এই ক্লিপখন আপোনালোকে চালে মই বেলেগক চাই কৰি থকা যেন লাগিব, আৰু আপুনি যদি বেলেগক চাই কৰি থাকে সেই ভিডিঅ'টো মানুহে চাই এটা মজা নাপায়, আপোনাৰ পৰা একো ভাল হেৰি নাপায়, আপোনাৰ ৰেছপন্স নাপায়, কাৰণ আপুনি বেলেগলৈ চাই আছে। এতিয়া চাওক, এতিয়া মই চাই আছোঁ কেমেৰা লেন্সত। গতিকে এই ভিডিঅ'টো এইখিনি আপোনালোকে বা প্ৰথমখিনি চালে আপোনালোকে দেখিব মই আপোনালোকলৈ চাই কথাখিনি কৈ আছোঁ। গতিকে আপোনালোকৰ ফ'কাছটো ৰাখিব লাগিব কেমেৰা ডিছপ্লে, কেমেৰাত ৰাখিব লাগিব। কেমেৰাত ৰখাৰ লগে লগে আপুনি ক্লিনভাৱে শ্ৰোতাজনক চাই থকা হ'ব। গতিকে আপুনি প্ৰেক্টিছ কৰিব লাগিব কেমেৰাটো এনেকৈ অন কৰি। আৰু আপোনালোকে শ্বুট কৰোঁতে সদায় যদি মোবাইল ফোনত কৰে তেতিয়াহ'লে এৰোপ্লেন মোডত ল'ব, তেতিয়া আপোনাৰ কল চল আহি ডিষ্টাৰ্ব নিদিয়ে, নহ'লে মাজতে ফোন আহিব। আৰু দৌৰা দৌৰিত শ্বুট কৰিলে আপোনাৰ ভিডিঅ'টো পাৰফেক্ট নহয়, আপুনি ক'বলগীয়া কথাখিনিও পাহৰি যাব। এতিয়া কথা হ'ল আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব। ধৰি লওক এটা কোম্পানী আপোনালোকে এডভাৰটাইজ দিবলৈ গৈছে। মই আপোনালোকক এটা এক্সাম্পল দিছোঁ। ধৰি লওক মেগনেটো ইণ্ডিয়া মাৰ্কেটিং মেনেজমেণ্ট নামৰ এটা কোম্পানীত আপোনালোকে এড দিব কৰিছে। আপুনি তাত প্ৰডাক্ট বিক্ৰী কৰিব লাগে। আপোনালোকে দেখা পায় যে বেগ চেগ লৈ কোম্পানীৰ মানুহবোৰ আহে প্ৰডাক্ট বিকিবলৈ যাওঁতে আপুনি যদি মানুহজনক ঘৰ গৈ পেলাই কয়, নমস্কাৰ ছাৰ, মই মেগনেটো ইণ্ডিয়া মাৰ্কেটিং মেনেজমেণ্টৰ পৰা আহিছোঁ, আমি প্ৰডাক্ট বিক্ৰী কৰিব আছোঁ, কোন চাতে তেওঁলোকে না কৰি দিব। আপুনি তেতিয়া কি কৰিব লাগিব, যেতিয়া কাষ্টমাৰজনৰ ইণ্টাৰেষ্ট নহ'ব পাৰে ন, আপুনি যেতিয়া প্ৰডাক্টটো বিক্ৰী কৰিম বুলি ক'ব, তেতিয়া আপুনি ক'ব, ছাৰ কাইণ্ডলি আপুনি সময়টো দিলে আমি বস্তুকেইটা দেখাম। সেইকেইটা আপোনাৰ দেখাম শব্দটো শেষ, আৰু আপুনি ক'ব, ছাৰ এইটো লওক ইলেক্ট্ৰিক কেটল, ইয়াৰ দাম হৈছে মাৰ্কেটত 500, আৰু আমাৰ কোম্পানীয়ে ইয়াৰ অফাৰ চলি থকাৰ বাবে 350 দি আছে। এই যে আপুনি প্ৰথম দেখাম বুলি ইণ্টাৰেষ্ট কৰি লৈ আহিলে, লৈ অহাৰ পিছত যে আপুনি বস্তুটো বিক্ৰী লৈ গুচি গ'ল, তেওঁ অনুভৱেই কৰিব নোৱাৰিব। আৰু খুব ধুনীয়াকৈ আপুনি ক'ব যে ইয়াৰ কাৰণে আপুনি কোনো চিন্তা কৰিব নালাগে, প্ৰডাক্টটো যদি বেয়া হয় আমাৰ কাৰ্ড থাকিব, কাৰ্ড দিয়া যাব আপোনাক, সেই কাৰ্ডৰ নাম্বাৰ থাকিব, কণ্টেক্ট নাম্বাৰ কল কৰিব, আমাৰ মানুহে আহি ঘৰতে ছাৰ্ভিচিং কৰি দিব, ছাৰ্ভিচটো দি দিব আপোনালোকক। গতিকে আপোনালোকে এইটোক লৈ কোনো ধৰণৰ হেডেক ল'ব নোৱাৰে। তেতিয়া মানুহজনে ইণ্টাৰেষ্ট হৈ যাব, আৰু ক'ব নোৱাৰাকৈ আপোনাৰ প্ৰডাক্টটো বিক্ৰী ল'ব, কিনি ল'ব। আপোনাৰ প্ৰডাক্টটো ক'ব নোৱাৰাকৈ তেখেতে কিনি ল'ব, কাৰণ প্ৰডাক্টটোৰ বিষয়ে আপুনি খুব ধুনীয়াকৈ বুজাই ক'ব। বুজি পালে? এক প্ৰকাৰৰ যাদুকৰৰ নিচিনা। বজাৰত যাদুকৰে প্ৰথম যাদু এটা দেখাই লৈ কিবা এটা ভাল মুহূৰ্ত ৰখাই দিলে, দি তাবিজ বিক্ৰী কৰা আৰম্ভ কৰি দিলে। যদি এজন মানুহে বজাৰত ডাইৰেক্ট তাবিজ বিক্ৰী কৰিবলৈ যায়, তেতিয়াহ'লে তাবিজটো কোনো নিকিনে। গতিকে তেওঁ মাজতে প্ৰথমতে যাদু দেখাই যাদু মাজতে ধৰি লওক কাৰোবাক ডেকা এখনে খুচি দিলে, তাৰপিছত আপোনাক কিবা কিবি কৈ আছে বোলে যাদুটো শেষ কৰিম, এতিয়া ডেগাৰটো উলিয়াই দিম, ল'ৰাটো উলিয়াই দিম, অমুক তমুক কৈ আপোনালোকক আকৰ্ষিত কৰি গোটেইখিনিকে ৰাখি জাষ্ট তাবিজটো এপাক ঘূৰালে, আৰু প্ৰত্যেকৰ পৰা পইচাটো আদায় কৰিলে। ঠিক তেনেধৰণে আপোনালোকে প্ৰডাক্টটো বিকিবলৈ তেনেকৈ কৰিব লাগিব, তেতিয়া মানুহজনে ইণ্টাৰেষ্ট হ'ব, আৰু প্ৰডাক্টটো কেনেকৈ কিনিব গমেই নাপায়। আৰু এইখিনি কথা ক'বলৈ আপোনাৰ এতিয়া ধৰি লওক মোৰ লাগি গৈছে নেকি, নাই লগা। এই নলগা হ'বলৈ আপুনি প্ৰথমতে কেমেৰাটো এৰোপ্লেন মোডত দি ঘৰত এনেকৈ কৈ থাকিব লাগিব। স্ক্ৰিপ্ট এটা লিখি স্ক্ৰিপ্টটো আপুনি মুখস্থ কৰি স্ক্ৰীনৰ আগত আপোনাৰ কেমেৰাৰ আগত আপুনি কৈ থাকিব লাগিব, প্ৰায় 10 দিনমান এনেকৈ প্ৰেক্টিছ কৰাৰ পিছত আপোনাৰ আহি যাব।
আপুনি কেমেৰা আগত ক'ব, মাজে মাজে আপুনি ৱালখন ধৰি ল'ব, ৱালখন আপোনাৰ ভিউৱাৰ্ছ ৱালখনলৈ চাব, ধৰি লওক ফ্ৰণ্টত আপোনাৰ ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডজনক ক'ব লাগে আপুনি কথাখিনি কৈ আছে, তেনেকৈ কৈ থাকোঁতে আপোনাৰ অভ্যাসত পৰিণত হৈ যাব আৰু আপুনি ক্লিয়াৰকৈ ক'ব পাৰিব। বিজ্ঞজনে কয় অভ্যাসৰ নৰ কৰ্ণপথে মৰে ফল। গতিকে মানুহে নোৱাৰা কাম একো নাই, আপোনালোকে প্ৰেক্টিছ কৰক, নতুন ইউটিউবাৰ হিচাপে খুব ধুনীয়াকৈ ক'ব পৰা হৈ যাব এদিন। তো আজিলৈ ভিডিঅ'টো ইমানেই, আহিছোঁ, বাই বাই, জয় হিন্দ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা অল বাটনটো প্ৰেছ কৰিব।